যা যা মাজনী দূৰ। নমস্কাৰ, মই মুস্কান। অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া। হয়তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই দেখিছে যে মই দিছিলোঁ, আপোনাৰ ভিডিঅ'বোৰ আপলোড কৰিছিলোঁ। যদি চোৱা নাই এতিয়ালৈকে ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে ক'ব। আৰু যিহেতু ইমান হেভি মেকআপ কৰা নাই, কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন বাৰু। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকিব। এয়া মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া আৰু মই এতিয়া তাইৰ ঘৰত গৈ আছোঁ ওলাই মিলি। আৰু মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া গৈ আছোঁ তাইৰ ঘৰত। এয়া তাইৰ ঘৰ মই এতিয়া আহি পালোঁ। তাৰপিছত মানে তাৰ যিহেতুকে কইনা এনেও বহুত বিজি থাকে ন, তো ইমান টাইম দিবৰ কাৰণে নোৱাৰে, বহুত ব্যস্ত থাকে। তাৰপিছত গধূলিৰ টাইমত আৰু মই কাপোৰ চাপোৰ চেঞ্জ কৰি কইনাৰ ওচৰত আহিলোঁ। মানে কাপোৰ চাপোৰ চেঞ্জ কৰি কইনাৰ ওচৰত আহিলোঁ, যিহেতুকে দিনত চাদৰ মেখেলা পিন্ধিছোঁ। এবাৰো গৈ পাওঁতেই দেৰি হৈছে মোৰ। তাৰপিছত গধূলিটো পিন্ধি থাকিব নোৱাৰোঁ, সেইকাৰণে কাপোৰ সলাই আকৌ তাইৰ ওচৰত আহিলোঁ। তাইক মই মানে হাঁহি উঠাবৰ কাৰণে বহুত চেষ্টা কৰিলোঁ, কিন্তু তাই নাহাঁহিলে। কাৰণ যিহেতুকে তাই বহুত দুখত আছিল। ছোৱালীৰ জীৱন ইমানো সহজ নহয়। নিজৰ ঘৰ এখন এৰি আন এখন ঘৰলৈ যাব লাগিব, তাতে কি বা হয়, কেনেকুৱা বা হয়। তো মনত চবৰে এটা ভয় থাকে। তো তাই নাহাঁহিলে বাৰু, দুখত আছে যিয়ে নহওক। এতিয়া দৰা আহিল, তাৰপিছত দৰাক আগবঢ়াই আনি আমাৰ যিখিনি নিয়ম থাকে সেইখিনি নিয়ম কৰিলে। তাৰপিছত এতিয়া কইনাৰ নিবৰে টাইম হ'ল। এয়া এতিয়া কইনাৰ নিবৰে টাইম হ'ল। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ, আকৌ নেক্সট ভিডিঅ'ত। যা 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 মাজনী দূৰণিলৈ দীঘল